সকলোকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে। আজি পুনৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মই যাম বিল্লেশ্বৰ দেৱালয়। তো বলক মোৰ লগত আপোনালোকেও। তো এইখন লৈয়ে মই যাম। এখানে মোৰ বাইক মই এখন লৈ আজি বিল্লেশ্বৰ দেৱালয় ফুৰিব যাম। মই অকলে নাযাম, মোৰ লগত অনিমেষ আছে, সি ৰাস্তাত ৰখি আছে, সিও যাব মোৰ লগত, চাই থাকক। তো এই অনিমেষ আৰু মই যাই আছোঁ দুয়ে বেলখা মন্দিৰলৈ আহি পাইছে মেট্ৰ'। তো আমি যাই আছোঁ এতিয়া। গৈ আছোঁ পথাৰৰ মাজে মাজে, আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, অলপ গ'লে পাই যাম। তো বলক। পথাৰৰ মাজে মাজে মই আহি পালোঁ বিল্লেশ্বৰ দেৱালয়। এতিয়া অলপমান ভিতৰৰ ফালে সোমাই যাম। আহক, এয়া বিল্লেশ্বৰ দেৱালয় সন্মুখৰ গেট। এয়া মই উঠি আহিলোঁ মন্দিৰৰ ভিতৰলৈ। আহি আছোঁ ৰ'ব ভিতৰৰ ফালে। তো এয়া হৈছে বলিশাল, ইয়াত মোৱা বলি দিয়া হয়। ভালকৈ চাই লওঁ, একদম তলৰ পৰা দেখাই দিছোঁ। ইয়াত মোৱা বলি দিয়া হয়। আৰু এইটো হৈছে দুৰ্গা মন্দিৰ, দুৰ্গা পূজা মেইনলি ইয়াতে কৰা হয়। এয়া দুৰ্গা মন্দিৰ। মই ভিতৰৰ ফালে নাযাওঁ বাৰু, দৰজা খোলা আছে। এইটো বিল্লেশ্বৰ মন্দিৰৰ দবা ঘৰ। ইয়াৰ ভিতৰলৈ যাই দবা দেখা ডাঙৰ চাই দবা আছে। ইয়াত কাম চলি আছে। এইটো হৈছে দবা। এই বিল্লেশ্বৰ দেৱালয় চাই থাকক। তো এয়া হৈছে বিল্লেশ্বৰ দেৱালয়ৰ শিৱ মন্দিৰ। তো ভিতৰত ভিডিঅ' কৰা এলাও নাই, তো মই বাহিৰৰ পৰা অলপ জুম কৰি দিছোঁ, আপোনালোকে চাব এইখিনিয়ে। আৰু দেখাটো পাইছে যোনে আহিছে। এইটো বাজে কিন্তু খুব ভাল পাওঁ দিয়ক, মই এইটো বাজে দাম ৰ'ব একবাৰ। তো এয়া হৈছে বিল্লেশ্বৰ দেৱালয়ৰ পাৰ্ক। এইখন পাৰ্কখনৰ নাম হ'ল নাগাকছা পাৰ্ক বেলশৰ। ইয়াতে চাওক, ধুনীয়া ধুনীয়া ফুলৰ গাছ আছে। আৰু এইটো হৈছে বেলবৰণৰ দিনা বেলবৰা মন্দিৰ। ইয়াৰ ভিতৰে বেলবৰণ কৰা হয়, চাওক এইটো। এইটো হৈছে বিল্লেশ্বৰ দেৱালয়ৰ বিষ্ণু মন্দিৰ। এয়া চাওক বিষ্ণুটো। এইটো কিন্তু ভাল বস্তু পাইছোঁ, বিচৰি ইউজ মি ইউজ কৰি আছোঁ ৰ তোক ইউজ কৰি দিছোঁ। এতিয়া কৈছোঁ অলপ শুনক। আপোনালোকে বিল্লেশ্বৰ দেৱালয় চাই আছে, কিন্তু এইটো চাই থাকক। মই ইয়াৰ মাজতে এটা বিল্লেশ্বৰ দেৱালয়ৰ কাহিনী এটা কম, আপোনালোকে শুনিব। কেনেকৈ বিল্লেশ্বৰ দেৱালয়ৰ নামটো স্থাপিত হ'ল, এটা ইণ্টাৰেষ্টিং কাহিনী। সকলোৱে চাই থাকক। বিল্লেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা পুৰণি মন্দিৰ। ইয়াক প্ৰায় চবেই জানে আৰু ওচৰে পাজৰে মানুহখিনিৰ পৰা গমেই পায়। নলবাৰী চহৰৰ প্ৰায় 14 কিলোমিটাৰ পশ্চিমত বেলশালৰ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় অৱস্থিত। দেৱালয়ৰ ইতিহাস অলপ শুনক। মন্দিৰটোৰ প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায় বহুতৰ মুখত। কিন্তু অতি প্ৰাচীন কালত এজন ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী গাই আছিল। ব্ৰাহ্মণৰ ঘৰত গাইজনীৰ পৰা কোনো দিনে গাখীৰ পোৱা নাছিল। কিন্তু সেই কথা ব্ৰাহ্মণজনে ওচৰ চুবুৰীয়াক এদিন কৈছিল, আৰু তেতিয়া কি হৈছিল, ওচৰ চুবুৰীয়াই ব্ৰাহ্মণক ক'লে, এই গাইজনী ক'লৈ যায় চোৱা। কিন্তু তেতিয়া ব্ৰাহ্মণজনে কি কৰিলে, এদিন গাইজনীৰ পাছে পাছে আহি, ওচৰ চুবুৰীয়াও আহিছিল লগতে, তেওঁলোকে আহি কিনে গাইজনীৰ বিৰিণা চুবৰ তলত অহাৰ লগে লগে নিজে নিজে গাখীৰ ওলাইছিল। আৰু সেই দেখি ব্ৰাহ্মণজন আৰু ওচৰ চুবুৰীয়াই কি কৰিলে, কোৰেৰে সেই মাটিখিনি খান্দিলে। খান্দোতে প্ৰায় বহুত
তলত এটা ডাঙৰ শিৱলিংগ দেখিলে আৰু সেই শিৱলিংগটো খান্দতে বহুত খান্দি থাকোঁতে তাত এফালে ওলাইও আহিছিল। কিন্তু এতিয়াও তেনে অৱস্থাত এই শিৱলিংগটো মন্দিৰৰ ভিতৰত দেখিবলৈ পোৱা যায়। ললিত বংশৰ নাগাক্ষ ৰজাই সেই কথা গম পাই হাতী লগা শিৱলিংগটো উলিয়াব খুজিছিল সেই মাটিৰ তলৰ পৰা। কিন্তু তেওঁ শিৱলিংগটো উলিয়াব নোৱাৰাত অৰ্থাৎ বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি উলিয়ালে। আৰু সেই দেৱালয়তে তেতিয়াৰ পৰা সেই নৃত্য প্ৰসংগ কৰি এতিয়া পূজা অৰ্চনা কৰা হয়। কিন্তু শিৱ বিৰুমৰ তলত উদ্ধাৰ হোৱাৰ বাবে কোৱা হয় যে বিৰিণাৰ ঈশ্বৰ বিঘ্নেশ্বৰ ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু এতিয়া বেলশৰ হৈ পৰে। পুখুৰী আপোনালোকেতো দেখা পায় এই পুখুৰীটো আহিলে ইয়াত দেখা পায় বিৰাট ডাঙৰ পুখুৰী। আপোনালোকে চাই থাকে এই পুখুৰীৰ চৌহদৰ দেৱান পুখুৰী বুলি কোৱা হয় এই পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খান্দিছিল। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল। উৎসৱ পাৰ্বণৰ কথাটো হিন্দু ধৰ্মৰ শৈৱ শাক্ত বৈষ্ণৱ আদি আটাইবোৰ শাখাই প্ৰভাৱ পৰা ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজা উদযাপন কৰা হয়। এই দেৱালয়ত হাঁহ পাৰ ম'হ ছাগলী কোমোৰা আদি বলি বিধান প্ৰথাও অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। ইয়াত দুৰ্গা পূজাৰ মহানৱমীৰ দিনা বহুতো সংখ্যক ম'হ বলি দিয়া হয় আৰু বহুতো মানুহ চাবলৈ আহে। অৰ্থাৎ নৱমী পূজাৰ দিনা বেছি সংখ্যক মানুহৰ পৰিমাণ দেখিবলৈ পোৱা যায় ইয়াত বিল্বেশ্বৰ দেৱালয়ত। অৰ্থাৎ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ এটা অতি প্ৰাচীন প্ৰথা আছে য'ত ইয়াৰ পূজাৰ দেৱী কিন্তু মৃন্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশকে বস্ত্ৰ আৰু বিভিন্ন অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা অৰ্চনা কৰা হয়। আৰু বিভিন্ন কথা ইয়াৰ আঁৰত লুকাই আছে, কিন্তু মই যিখিনি জানো সেইখিনিয়ে কৈছোঁ আপোনালোকক। এইটো হৈছে শিৱ পূজাত লগা বস্তু, চাই থাককচোন কি দেখাইছোঁ। তো এইটো মস্ত ডাঙৰ গাঁতা। তো ইয়াত শিৱ পূজাৰ দিনা বাবাৰ ভক্তসকল আহি কিনে ইয়াত বাবা প্ৰসাদবোৰ উপভোগ কৰে। ইয়াৰ আহি কিনে ভাল লাগে। তো মস্ত ডাঙৰ গাঁতা এইটো। ইয়াত জুই ধৰা নাই, ভাটিবেলা ধৰে চাগে, খৰি চৰি আছেতো। এই ত্ৰিশূল চক কিমান আছে ইয়াতে, এইবিলাক আৰু বহুত আছে, এইবিলাক পৰিও আছে ইয়াত। চক এইটো এটা ডালিম, এইটো ডালিমো দেখা হৈছে আপোনালোকে, ডালিম। এই হৈছে বেলশৰ শিৱ সেতু। এইটো মোটামুটি প্ৰায় আপোনাৰ 1500 বছৰ পুৰণি। তো এইখিনি মই দি দিছোঁ, আপোনালোকে পঢ়িব অলপ। 1500 বছৰ পুৰণি। এই প্ৰথম আৰ্মিৰ বেটেলিয়ানে বনাই দিছিল এইটো। চাওঁ শিৱ মন্দিৰ, এইটো বাছে কিনে খুব ভাল পাওঁ মাছ। এইটো হৈছে সেই মেইন মন্দিৰটো, একদম প্ৰথমতে যে কৈছিলোঁ এই শিৱলিংগটো যি ওলাই যিনে ইয়াৰ তলতে আছে, কিন্তু ভিতৰলৈ মই দেখাব নোৱাৰিম। এইটোৱে মেইন মন্দিৰটো, একদম তললৈকে পানী থাকে ইয়াত। ধুনীয়া জেগা আৰু এইখিনি পুৰা গাছৰ তলত একদম ঠাণ্ডা পৰি আছে ইয়াত। সৰু ছোৱালীবিলাকে উঠা পাৰ্ক আৰু ইয়াত ঝুলনা চুলনা আছে, চবে উঠিব পাৰিব। মই উঠিম ৰ'ব অলপ দেৰিকৈ। শিৱ বাবা বহুত ডাঙৰ মূৰ্তি, এইটো মাৰ্বল পাথৰৰ হয়, বহুত ডাঙৰ মূৰ্তি শিৱ বাবা।
এইবিলাক হৈছে মন্দিৰৰ ৰাজা, কিন্তু আজি একেলগে নাই, গোটাইমাখান কম্বা আছে মানে, ইয়াতে দুটা ইয়াতে তিনিটা সিংকি আছে। একবাৰ জোলনা উঠি দেওঁ ৰ'ব ময়ো, কেনে নালাগে চাওঁ, বহুত দিন উঠা নাই জোলনা, সৰুতে উঠিছিলোঁ এতিয়া হাতে। এতিয়া মই যাই আছোঁ বিলাচৰ দেৱালয় দেৱান পুখুৰী, চাই থাককচোন পুখুৰীটো। চাওক না মাছ, চাওক মাছ। একদম মস্ত ডাঙৰ ৱাল দে আছে, একদম পুৰা ধুনীয়া, একদম ফুলৰ গাছ আছে আৰু এখন হৈছে পানীত চলা ফেৰী। উঠছি না নাই ইয়াতে? মই কিন্তু উঠছো, আপোনালোকে উঠি চাব আহিলেই। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।